Hello everyone, welcome to Assamese Classroom and myself Ankur. So in this video today I will try to give you an explanation of the poem A Tiger in the Zoo. To এইটো ভিডিঅ'ত মই তোমালোকক দশম শ্ৰেণীৰ যিটো A Tiger in the Zoo বুলি poem আছে বা কবিতা আছে সেইটো এটা explanation দিব try কৰিম। তো চাওঁ কি আছে, this poem contrasts a tiger in the zoo with the tiger in its natural habitat। যে কবিতাটোত যে চিৰিয়াখানাত থকা বাঘৰ অৱস্থাটোৰ লগত যিটো বাঘ সাধাৰণতে জংঘলত যিবিলাক বাঘ থাকে সেইবিলাকক তুলনা কৰিছে। যে সজাত আবদ্ধ হৈ থাকিলে প্ৰাণীবিলাকে কিমান কষ্ট পায় সেই অৱস্থাটো প্ৰাণীবিলাকৰ সেই অৱস্থাটো কবিতাটোৰ জৰিয়তে কবিয়ে উপস্থাপন কৰিব বিচাৰিছে। দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু দ্য জংগল এণ্ড বেক এগেইন টু দ্য জু। যে সেই কবিতাটো যিটো হৈছে সেইটো প্ৰথমতে জুত আৰম্ভ হৈছে, মানে চিৰিয়াখানাৰ বাঘটোৰ বিষয়ে বৰ্ণনা দি আৰম্ভ হৈছে। দেন ইট ক'লৈ গৈছে দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু জাংগল, তাৰপিছত জংঘলৰ বাঘৰ অৱস্থাটোৰ কথা বা জংঘলত বাঘ কেনেকৈ থাকে সেইটো বৰ্ণনা কৰিছে। এণ্ড বেক এগেইন টু দ্য জু, আকৌ চিৰিয়াখানাৰ বাঘটোৰ অৱস্থাটোলৈ ঘূৰি আহিছে। ৰিড দ্য পয়েম চাইলেণ্টলি ওৱান্স, তোমাক চাইলেণ্টলি পয়েমটো এবাৰ পঢ়িব কৈছে। এণ্ড চে হুইচ ষ্টেঞ্জাজ স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জু এণ্ড হুইচ ওৱান স্পীক এবাউট দ্য টাইগাৰ ইন দ্য জংগল। আৰু কোনকেইটা ষ্টেঞ্জাই চিৰিয়াখানাৰ বাঘটোৰ কথা কৈছে আৰু কোনকেইটা ষ্টেঞ্জাই জংঘলত থকা বাঘৰ বিষয়ে বৰ্ণনা কৰিছে সেইটো আমাক ভাবিবলৈ কৈছে। পয়েমটো এবাৰ পঢ়ি লওঁ। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ এ ফিউ ষ্টেপছ ইন হিজ কেজ অন পেডছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেজ। He should be lurking in shadow, sliding through long grass near the waterhole where plump deer pass. He should be snarling around houses at the jungle edge, wearing his white fangs, his claws, terrorizing the village, but he is locked in a concrete cell. His strength behind bars, stalking the length of his cage, ignoring visitors. He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. তো পয়েটজনৰ নাম হৈছে লেজলি নৰিছ। তো মই এতিয়া তোমালোকক এক্সপ্লেনেশ্যনটো দিব ট্ৰাই কৰিম। ফাৰ্ষ্ট ওৱান, মই আগতে কৈছোঁ যে ইয়াতে সজাত আবদ্ধ বা পিঞ্জৰত আবদ্ধ প্ৰাণীবিলাকৰ যিটো কষ্ট হয় যিটো মানসিকভাৱে তেওঁলোকে কষ্ট পায় সেইটো কবিয়ে উপস্থাপন কৰিব বিচাৰিছে। আমাৰ অসমীয়াতে কয় যে সজাত থকা পক্ষীবিলাকে কিমান কষ্ট পায়, মানুহে যে ভাটৌবিলাক সজাত ৰাখে বা অন্যান্য প্ৰাণীবিলাক ৰাখে সেইবিলাকে যে সিহঁতৰ মনটো যে মুকলিত উৰিবলৈ বিচাৰি থাকে সেই কথাটো আচলতে আমাক কবিয়ে বৰ্ণনা কৰিব বিচাৰিছে। যে অসমীয়াতে কোৱা হয়, সোণৰ সজাত ৰাখে যদিও নাপায় সি আনন্দ, মুঠি ভৰা অন্ন দিলেও ক্ষুধা হৈ ৰয় অপূৰ্ণ, ওচৰ পালেই সজা ভাঙি সি উৰে পলকতে। এতিয়া কি হৈছে আচলতে, যে পিঞ্জৰা বা সজাত যেতিয়া আবদ্ধ হৈ থাকিব প্ৰাণী এটা বা চৰাই এটা হওক, সেইটো দৰকাৰ হ'লে সোণৰ সজাই হওক, কেতিয়াও পক্ষীটোৱে আনন্দ নাপায়, কাৰণ তাৰ যিটো মুকলি জীৱন যাত্ৰা সেইটোৰ পৰা তাক সজাৰ এটা সৰু কোঠাত বাস কৰিবলৈ দিয়া হয়। মুঠি ভৰা অন্ন দিলেও ক্ষুধা হৈ ৰয় অপূৰ্ণ বুলি কয় অসমীয়াত। যে আৰু ভালকৈ খাবলৈও দিলেও সেই প্ৰাণীটোৰ বা চৰাইটোৰ কেতিয়াও মানে ক্ষুধাটো পূৰণ নহয়, যিটো ভোক কেতিয়াও পূৰণ নহয়, তাৰ সদায় মুকলিত উৰি ফুৰিবলৈ মন থাকে। গতিকে ইয়াতে সেই যিটো সজাত আবদ্ধ বাঘটোৰ কথা মই বৰ্ণনা কৰি গোটেই প্ৰাণীখিনিৰ কথা আমাক আচলতে কবিয়ে ক'বলৈ ট্ৰাই কৰিছে, যে সজাত আবদ্ধ বাঘটোৱে কিমান কষ্ট পাই আছে সেইটো আমাক ইয়াতে ক'ব। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ মানে সেই বাঘটোৰ গাত যে চিতাবাঘবিলাকৰ গাত ষ্ট্ৰাইপছ মানে ফিটা হয়, ফিটা সদৃশকৈ যে ভিভিড ষ্ট্ৰাইপছ মানে হালধীয়া ক'লা এনেকুৱা টাইপৰ যে থাকে সেইটো কথা কৈছে। এ ফিউ ষ্টেপছ ইন হিজ কেজ, যে সজাটো যিমান ডাঙৰ তাতে সি ঘূৰি ফুৰে। অন পেডছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেজ, তাৰ এটা শান্ত খং আছে। শান্ত খং মানে বাঘটোৰ খুব খং উঠি আছে, কিন্তু খংটো কেনেকৈ শান্ত, যে সজাটোৰ ভিতৰতে সি আবদ্ধ হৈ থাকিব, সি ক'তো ওলাই যাব নোৱাৰে। গতিকে খংটো যদিও তাৰ উঠে সি সজাৰ মাজতেই সীমাবদ্ধ। আৰু কৈছে যে অন পেডছ অফ ভেলভেট কোৱাইট, যে তাৰ যিটো হাতোৰা থাকে ভৰিৰ তলৰ সেইবিলাক খুব কোমল হয় আচলতে, সেইটোক ভেলভেটৰ লগত তুলনা কৰিছে। হি শুড বি লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়েৰ দ্য ৱাটাৰ হোল হুৱেৰ প্লাম্প ডিয়েৰ পাছ। আৰু এইখিনিতে কবিয়ে প্ৰথম অৱস্থাত যিটো সজাত থকা বাঘৰ কথা, তাৰ কষ্টটোৰ কথা বৰ্ণনা কৰিলে, যে সজাটোৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে। তাৰপাছত ক'লে যে সি কি কৰিব পাৰিলে হয়, হি শুড বি লাৰ্কিং ইন শ্বেডো, যে লাৰ্কিং মানে লুকোৱা, ইন শ্বেডো যে গছৰ আঁৰত বা
ইয়াতে দিছে শ্লাইডিং থ্ৰু লং গ্ৰাছ, যে যিবিলাক ওখ ওখ ঘাঁহ থাকে সেইবিলাকৰ আশে পাশে সি বা আঁৰত সি লুকাই থাকিব পাৰিলে নাই। নিয়াৰ দ্য ৱাটাৰ হ'ল, যিটো পানী যোৱা বা জান জুৰি বা এনেকুৱা নিজৰা কিবা পুখুৰী আছে সেইখিনিত। হুৱেৰ প্লাম ডিয়েৰ পাছ, য'ত হৃষ্টপুষ্ট, প্লাম মানে হৃষ্টপুষ্ট হয়, ডিয়েৰ মানে হৰিণাবিলাক যেনি গুচি যায়, যে হৰিণাৰ কাৰণে বাঘবিলাকে যে চুপ লৈ থাকে সেইটো কথা বৰ্ণনা কৰিছে, যে হি শ্বুড বি লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়েৰ দ্য ৱাটাৰ হ'ল হুৱেৰ প্লাম ডিয়েৰ পাছ, য'ত সেই হৰিণাবিলাক পাৰ হৈ যায় সেইখিনিত সি লুকাই থাকি সেইবিলাক চিকাৰ কৰাৰ বাবে লুকাই থাকিব পাৰিলে হয়। He should be snarling around houses at the jungle's edge, wearing his white fangs, his claws, terrorizing the village. যে সি কি কৰিব পাৰিলে নহয়, snarling around the houses at the jungle's edge, যে জংঘলখনৰ মাজৰ পৰা বা জংঘলখনৰ কিনাৰৰ পৰা সি কি কৰিব পাৰিলেহেঁতেনে, হি শ্বুড বি স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ, সেই ঘৰবোৰলৈ তাৰ যিটো গুজৰণি সেইটো বিয়পাই দিব পাৰিলে হয়। ৱাৰিং হিজ হোৱাইট ফেংছ হিজ ক্লাউজ, যিটো চোকা দাঁত থাকে সেইকেইটাই একদম উলিয়াই হিজ ক্লাউজ, তাৰ যিটো চোকা হাতোৰা থাকে সেইটো উলিয়াই কি কৰিব পাৰিলেহেঁতেনে, টেৰৰাইজিং দ্য ভিলেজ, যে গাঁওখনত ত্ৰাসৰ সৃষ্টি কৰি দিব পাৰিলেহেঁতেনে। গতিকে সি যিটো বনাঞ্চলত বা জংঘলত যিটো সি মুকলি জীৱন পাব, সেইটো যে কেজটোত নাপায়, চিৰিয়াখানাত থাকিলে সজাত আবদ্ধ হৈ থাকিলে সি যে সেইটো নাপায়, সেইটো কথা বৰ্ণনা কৰিব গৈ এইকেইটা কথা কৈছে, যে হি শ্বুড বি লাৰ্কিং ইন শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ নিয়েৰ দ্য ৱাটাৰ হ'ল হুৱেৰ প্লাম ডিয়েৰ পাছ, হি শ্বুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জাংগলছ এজ ৱাৰিং হিজ হোৱাইট ফেংছ হিজ ক্লাউজ টেৰৰাইজিং দ্য ভিলেজ, যে সি সেইখিনি যদি মুকলিত থাকিব পাৰিলে হয়, জংঘলত যদি থাকিব পাৰিলে হয়, সি সজাতে আবদ্ধ হৈ থাকিব নালাগে, তাৰ পৰিৱৰ্তে তাৰ যি কৰিব মন যায় তাকে কৰিব পাৰিলে হয়। হ'ল দেন বাট এতিয়া চোৱা, আমাক যে প্ৰথমতে কৈছিলে যে ইয়াতে কোনকেইটা ষ্টেঞ্জাত জংঘলৰ বাঘৰ কথা কৈছে, কোনকেইটা ষ্টেঞ্জাত চিৰিয়াখানাৰ বাঘৰ কথা কৈছে। তো প্ৰথম ষ্টেঞ্জাটোত কিহৰ কথা কৈছে, যে চিৰিয়াখানাত থকা সেইটো কৈছে, যে হি ষ্টক্স ইন হিজ ভিভিড ষ্টাইপছ এ ফিউ ষ্টেপছ অফ হিজ কেজ অন পেডছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰিজ। দেন তাৰ পাছৰ যি দুটা ষ্টেঞ্জা সেইকেইটা জংঘলৰ বাঘৰ কথা কৈছে। আমাৰ কবিতাটো কৈছিলে যে কি জুৰ পৰা বনাঞ্চললৈ বা জংঘললৈ মুভ কৰিছিলে, তাৰপৰা আকৌ জুলৈ ঘূৰি আহিছে, কবিতাটো কৈছে এনেকৈ ন। তো এতিয়া ইয়াৰ পাছৰটো চাবা, বাট হি ইজ লগড ইন এ কংক্ৰিট চেল, সেইটো ষ্টেঞ্জাত আকৌ জোৰ বাঘটোৰ কথা বৰ্ণনা কৰিছে, যে জংঘলৰ বাঘৰ কথা কৈছে কি সমস্যা পায়। বাট হি ইজ লগড ইন এ কংক্ৰিট চেল, যে এটা কংক্ৰিট চেল, এটা মানৱ সৃষ্ট বা সেই তেনেকুৱা কংক্ৰিট চেলৰ মাজত সি আবদ্ধ হৈ থাকে, যদিও তাৰ মনবিলাক মুকলিলৈ যাবলৈ মন যায়, সি কিন্তু ক'ত থাকে, এটা চেলত বা পিঞ্জৰাত সি লগড হৈ থাকে। হি ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, যে তাৰ যিটো শক্তি সামৰ্থ্য যিখিনি থাকে সেইখিনি সেই সজাটোৰ বাৰৰ ভিতৰতে আবদ্ধ। আমাৰ যেনেকৈ কয় দুৰ্ভগীয়া পক্ষী কেৱল সজাতহে আবদ্ধ বুলি কয়, তেনেকৈ সেই দুৰ্ভগীয়া বাঘটো সজাৰ ভিতৰতে আবদ্ধ, তাৰ যিখিনি শক্তি সামৰ্থ্য থাকে সেইখিনি সেই যিটো পিঞ্জৰা থাকে তাৰ ভিতৰতে আবদ্ধ, তাৰ বাহিৰত তাৰ একো পাৱাৰ নাই। ষ্টকিং দ্য লেন্থ অফ হিজ কেজ ইগনৰিং ভিজিটৰ্ছ, যে সেইটোৰ যিমান বহল বা দীঘল আছে, লেন্থ মানে দীঘল হয়, তো সেই যিটো বাঘটো সোমাই থাকিব পৰা যিখিনি ঠাই আছে তাতে সি ইফালৰ পৰা সিফালে ঘূৰি থকাৰ বাহিৰে সি একো কৰিব নোৱাৰে, সেইটোৱে তাৰ শক্তি সামৰ্থ্য এতিয়া। গতিকে তাৰ শক্তি সামৰ্থ্যটো ক'ত হেৰি হৈ আছে, আবদ্ধ হৈ আছে, যে সেই যিটো পিঞ্জৰাটোৰ ভিতৰতে আছে। ইগনৰিং দ্য ভিজিটৰ্ছ, গতিকে আৰু ভিজিটৰবিলাক যে তাৰ ওচৰলৈ আহে সেইবিলাকক সি ইগন'ৰ কৰে, সেইটোৱে আৰু তাৰ যিখিনি শক্তি সামৰ্থ্য আছে এতিয়া সিমানেই। সি একো গাঁৱত টেৰৰাইজিং ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে, সি হৰিণা চিকাৰ কৰিব নোৱাৰে, সি কি কৰিব পাৰে অকল, যে যিটো পিঞ্জৰা থাকে পিঞ্জৰাটোৰ মাজতে ঘূৰি ফুৰি ভিজিটৰবিলাকক ইগন'ৰ কৰে, তাৰ বাহিৰে তাৰ শক্তি সামৰ্থ্য একো নাই, তাৰ শক্তি সামৰ্থ্য সকলোখিনি সজাৰ ভিতৰতে, সজাৰ বাৰৰ ভিতৰতে আবদ্ধ। হ'ল হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। আৰু কি কৈছে, যে সি কি কৈছে, হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, ৰাতি সি সেই শেষ শব্দটো শুনিছিলে বুলি কৈছে। সেইদিনা কোনোবা দিনা ৰাতিৰ কথা কৈছে, হয়তো ৰাতি শেষ শব্দটো শুনে, সেইদিনা নহয়, যে সদায় ৰাতি শেষ শব্দটো কি শুনে, দ্য পেট্ৰলিং কাৰ্ছ, যে চিৰিয়াখানালৈ যিবিলাক পেট্ৰলিং কৰিব গ'লে গাড়ী আহে, কাৰ্ছ আহে, সেইবিলাকৰ শব্দহে শুনে। তাৰ যদি জংঘলত থাকিলহেঁতেন সি ঘূৰি ফুৰিব পাৰিলেহেঁতেন ৰাতি যিমান সময়লৈকে বিচাৰে, কিন্তু ইয়াত কি হয়, যে সেই লাষ্টত শুনা ভইচটো কি হৈছে, সদায় লাষ্টত কি ভইচ শুনে, যে পেট্ৰলিং কাৰবিলাকৰ শব্দহে
শুনে, যিবিলাকে সেই চিৰিয়াখানালৈ আহি থাকে। হি ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। আৰু লাহেকৈ সি কি কৰে, সেই ব্ৰিলিয়েণ্ট ষ্টাৰবিলাক জিকমিকাই থকা তৰাবিলাকলৈ তাৰ একদম চকুৱে, মেকুৰীৰ চকু যেনেকৈ জিলিকি থাকে ৰাতিও, তাৰ বাঘৰ চকু ৰাতি খুব জিলিকি থাকে। গতিকে সেই চকুৰে, ব্ৰিলিয়েণ্ট চকুহালেৰে তাৰ সি কি চাই, চোকা চকুহালেৰে, কি তীক্ষ্ণ চকুহালেৰে কি চাই থাকে, যে ব্ৰিলিয়েণ্ট ষ্টাৰ্ছবিলাকক চাই থাকে। তো মই আকৌ কৈছোঁ, হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ। সদায় শেষত কি শব্দ শুনে, পেট্ৰলিং কাৰবিলাকৰ শব্দ শুনে। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। আৰু সি জিকমিকাই থকা তৰাবলৈ সি চাই থাকে। তো সেইটোৱে হ'ল কবিতাটো। তো কবিতাটোত আমি গম পালোঁ যে সজাত আবদ্ধ হৈ থাকিলে প্ৰাণীবিলাকে কিমান কষ্ট পায়, বা পিঞ্জৰাত আবদ্ধ হৈ থাকিলে কিমান কষ্ট পায়। সেই কথাটো আমাক কবিয়ে বৰ্ণনা কৰিব ট্ৰাই কৰিছে। তো মই ক'লোৱে যে আমাৰ যিবিলাক পক্ষী, ভাটৌ বা তেনেকুৱা পক্ষীবিলাক যিবিলাক মানুহে সজাত আনি বন্দী কৰি থয়, সেইবিলাকেও একেই মনোকষ্ট পায়। মই আপুনি কৈছিলোঁৱে যে দুৰ্ভগীয়া পক্ষী সি সজাতহে আবদ্ধ বুলি আমাৰ অসমীয়াত কয়। যিবিলাক দুৰ্ভগীয়া প্ৰাণী হয় সেইবিলাকহে সজাত আবদ্ধ হয় আচলতে, হয়নে নহয়? তো সোণৰ সজাত ৰাখে যদিও নাপায় সি আনন্দ। যে সোণৰ সজাত ৰাখিলেও সেই প্ৰাণীবিলাকে বা জীৱ জন্তু বা চৰাইবিলাকে আনন্দ নাপায়। মুঠি ভৰা অন্ন দিলেও ক্ষুধা হৈ ৰয় অপূৰ্ণ। যে ভালদৰে তাক খাবলৈ দিলেও ক্ষুধা অপূৰ্ণ হয়, মানে ভোক থাকেই। আৰু তাৰ মনটো সদায় ক'ত উৰি থাকে, যে মুকলিত মনটো থাকে, কিন্তু ফিজিকেলি ক'ত থাকিবলগীয়া হয়, সজাৰ ভিতৰতে থাকিবলগীয়া হয়। গতিকে আমি এইটো কথা গম পালোঁ যে কবিতাটোত আমাৰ পয়েটে যিটো সজাত আবদ্ধ বা পিঞ্জৰাত আবদ্ধ পশু পক্ষী সকলৰ যিটো কষ্ট পায়, সিহঁতৰ মুকলিত থাকিবলৈ নাপায় যিটো কষ্ট পায়, সেই কষ্টটো উপস্থাপন কৰিছে। আৰু মই আকৌ এবাৰ কৈ দিছোঁ, ইয়াতে ফাৰ্ষ্ট ষ্টেঞ্জাটোত জোৰ বাঘৰ কথা কৈছে, দেন ছেকেণ্ড এণ্ড থাৰ্ডটোত জংঘলৰ বাঘৰ কথা কৈছে, দেন আকৌ ফ'ৰ্থ ওৱানটোত কি কৈছে, সেই ফ'ৰ্থ ওৱানটো আৰু ফিফ্থ ওৱানটোত, ফ'ৰ্থ আৰু ফিফ্থ ষ্টেঞ্জাটোত কি কৈছে, হেৰি কথা, যিটো চিৰিয়াখানাত বাঘ থাকে। তো সেইটো হ'ল পয়েমটো। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আৰু ইয়াতে এনেকৈয়ে জোৰ চিৰিয়াখানাৰ বাঘ আৰু জংঘলৰ বাঘৰ মাজত কবিয়ে যিখিনি বৈসাদৃশ্য থাকে, আচলতে সেইখিনি উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে। চ' ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকৰ এই পয়েমটোৰ লগত টেক্সট বুকত যিখিনি কুৱেশ্যন আছে সেইখিনি ছল্ভ কৰি দিব ট্ৰাই কৰিম। চ' থেংক ইউ অল।